প্ৰচণ্ড শীতৰ বাবে ৰাজ্যৰ বিদ্যালয়সমূহ 7 দিন পৰ্যন্ত বন্ধৰ ঘোষণা। এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলৰ বাবে। সমগ্ৰ শিক্ষা বিভাগে ইতিমধ্যে জাননীযোগে এই কথা উল্লেখ কৰিছে আৰু কামৰূপ জিলাত 31 ডিচেম্বৰৰ পৰা 6 জানুৱাৰীলৈকে বিদ্যালয় বন্ধৰ ঘোষণা কৰা হৈছে সকলো বিদ্যালয়। বাকী জিলাৰ বাবে জিলা আয়ুক্তই সিদ্ধান্ত গ্ৰহণ কৰিব বুলি শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে পোষ্টযোগে আৰু মন্তব্য কৰিও উল্লেখ কৰিছে। শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে জিলা আয়ুক্তই গ্ৰহণ কৰিব সিদ্ধান্ত কোন জিলাত কিমান দিনলৈকে বন্ধ দিয়া হ'ব আৰু সেইমতে ইতিমধ্যে শ্ৰীভূমি জিলাৰ জিলা আয়ুক্তই নটিছযোগে এই কথাটো উল্লেখ কৰিছে যে শ্ৰীভূমি জিলাত অহা 2 দিনলৈ বিদ্যালয় বন্ধ থাকিব। 31 ডিচেম্বৰ আৰু 1 জানুৱাৰী এই 2 দিন বিদ্যালয় বন্ধ থাকিব। বাকী 2 তাৰিখৰ পৰা 2 জানুৱাৰীৰ পৰা বিদ্যালয়ৰ টাইমিং পৰিৱৰ্তন কৰা হৈছে। মই আপোনালোকক স্ক্ৰীনত দেখুৱাই দিছোঁ নটিছ। ইয়াৰ লগতে মই আপোনালোকক শিক্ষামন্ত্ৰীগৰাকীৰ মন্তব্যও শুনাম অলপ পিছতে। এই মুহূৰ্তলৈকে যিটো শেহতীয়া খবৰ এইটো হৈছে যে ৰাজ্যত প্ৰচণ্ড শীত আৰু এই প্ৰচণ্ড শীতৰ বাবে সমগ্ৰ শিক্ষা বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে যে বিদ্যালয়সমূহ বন্ধ দিয়া হ'ব আৰু জিলা আয়ুক্তই এই সিদ্ধান্ত গ্ৰহণ কৰিব। বিশেষকৈ কামৰূপ জিলাৰ বাবে সিদ্ধান্ত লোৱা হৈছে যে 31 ডিচেম্বৰৰ পৰা 6 জানুৱাৰীলৈকে বিদ্যালয়সমূহ বন্ধ থাকিব। বাকী জিলাৰ বাবে জিলা আয়ুক্তই সিদ্ধান্ত গ্ৰহণ কৰিব। সেই অনুসৰি ইতিমধ্যে শ্ৰীভূমি জিলাৰ জিলা আয়ুক্তই সিদ্ধান্ত গ্ৰহণ কৰিছে যে অহা 2 দিনলৈ শ্ৰীভূমি জিলাৰ সকলো বিদ্যালয় বন্ধ থাকিব। 31 ডিচেম্বৰ আৰু 1 জানুৱাৰী এই 2 দিন সকলো বিদ্যালয় শ্ৰীভূমি জিলাত বন্ধ থাকিব। বাকী জিলাৰ বাবেও সিদ্ধান্ত জিলা আয়ুক্তই গ্ৰহণ কৰিব আৰু সেইমতে আপোনালোকে জাননী লাভ কৰিব যে কোন জিলাত কিমান দিনলৈ বন্ধ দিয়া হ'ব। তো আপোনালোকে এই খবৰটো সকলোৰে শ্বেয়াৰ কৰি দিব। মই আপোনালোকক শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ এই গুৰুত্বপূৰ্ণ মন্তব্যটো এতিয়া শুনাই লৈছোঁ। আমি জিলা আয়ুক্তসকলক কৰ্তৃত্ব প্ৰদান কৰি ৰাখিছোঁ। তো প্ৰত্যেক জিলাৰ পৰিস্থিতি বেলেগ বেলেগ। ক'ৰবাত খুব শীতৰ প্ৰকোপটো বেছি হ'লে আন এখন ডিষ্ট্ৰিক্টত নহ'বও পাৰে। গতিকে আমাৰ জিলা আয়ুক্তসকলক কৰ্তৃত্ব প্ৰদান কৰা আছে, তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰে।